हेलो एभ्रिवान नमस्कार সকলোকে কি খবৰ সকলোৱে আশা কৰো সকলো ভালে আছে আৰু সুস্থ আছে আৰু আজি আপোনালোকে চাই আছে মাইনা লাইফষ্টাইল ব্লগ আজি মই আপোনালোকক সাবুন বনাই দেখুৱাম বুলি ভাবিছো অমিতাৰ পৰা বনোৱা সাবুন মই যিহেতু সদায় ব্যৱহাৰ কৰিয়ে থাকো ভাবিছো আজি ভিডিওটো বনাই আপোনালোককো দেখুৱাই দিম বলক তেতিয়া হলে আৰু চাওক মই পকা অমিতা এটা লৈছো এটা মানে এফালে আছে গছৰ পৰা পাৰোতে পকা অমিতাটো দুফালে হৈ থাকিলে আৰু গুটিখিনি উলিয়াই ভালদৰে ধুই ইয়াৰ যিটো ভিতৰৰ অংশটো এনেদৰে বাটি এটাত উলিয়াই লৈছো আৰু এনেদৰে ভালদৰে অলপ খানি লৈছো আৰু এতিয়া চাকনি এখন বাটি এটা এক্সট্ৰাকে লৈ লৈছো তাতে এতিয়া পকা অমিতাখিনি দি ভালদৰে সেকি লম ইয়াৰ তাৰমানে ৰসটোৱে দি পেলাহে ইয়াৰ যিটো জুস ওলাব সেকি দিওতে তাৰ জুসটো দি পেলাহে মই সাবুন বনাম আৰু অমিতা আমাৰ কাৰণে বহুত উপকাৰী স্কিনৰ কাৰণে বহুত হেলদি কৰে স্কিনটো আৰু সেই কাৰণে এনেকে সাবুন মই বনাই মাজে মাজে ব্যৱহাৰ কৰিয়ে থাকো ভাবিলো আজি আপোনালোককো ভিডিওটো বনাই দেখুৱাও আৰু ইয়াতে কেই চামুচ দিছো চাওক 2 চামুচ আৰু 3 চামুচ 4 চামুচ 5 চামুচ মান হৈছে আৰু 5 চামুচে হৈছে মই যেনেদৰে বনাও তেনেধৰণে বনাব তেতিয়া ঢিলা হৈ নাযায় সাবুনটো আৰু এফালে চাওক মই লৈছো এতিয়া সববেছ লৈছো সববেছ কিমানটো পৰিমাণে লৈছো জানেনে এই ডখৰত আছে 300 গ্ৰাম সববেছত মই মাত্ৰ 5 চামুচ অমিতাৰ জুস দি দিছো অমিতাৰ যিটো ৰস চাকনিৰে চাকি যিটো ৰস ওলাইছে তাৰ ৰসটো 5 চামুচ দিছো আৰু 300 গ্ৰাম সববেছ লৈছো আৰু সববেছ পিস এনেকে অলপ পাতলকে কুটি লৈছো সৰু টুকুৰা-টুকুৰিকেও ল'ব পাৰে তেতিয়া সোনকালে পমি যায় জুৰিত আৰু এইদৰে চাওক এনেকে সৰু পিস কৰি কাটি লৈছো অনলাইনত পাই যাব মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে তাৰ পৰা অৰ্ডাৰ কৰিব পাৰিব বহুতে বনায় সাবুন আৰু যিসকলে বনোৱা নাই এতিয়া বনাব পাৰিব মই মাত্ৰ ভিডিওটোহে দিয়া নাছিলো যিহেতু মই ব্যৱহাৰ কৰি থাকো ভাবিলো আজি আপোনালোকলৈ ভিডিওটো আগবঢ়াই দিও আৰু ইয়া চাওক মই কেৰাহী এটা পাতি লৈছো আৰু ইয়াতে একমগ পানী দি দিছো আৰু এতিয়া স্পেন্ডাল এনেকে দিলে নজুৰে সেইকাৰণে অলপ উলুটাকৈ দি দিলো একো নাই তাতে পানী একমগ দি দিলো আৰু ইয়াতে এটা ডাঙৰ পাত্ৰ বা সসপেনো বহাই দিব পাৰে মই এনেকে সৰু চৰিয়া পলি এটা আছিল তাকে বহাই দিলো এনেদৰে বহাই দি ললো আৰু ভিডিওটো সম্পূৰ্ণকৈ চাব তেতিয়া সকলোখিনি শিকিব পাৰিব যিসকলে এতিয়ালৈকে বনোৱা নাই এবাৰ ট্ৰাই কৰি চাব বনাবলৈ একেবাৰে সহজ আৰু এয়া চাক সববেছখিনি এতিয়া বাটিটো গৰম হোৱালে ৰৈ থাকিলো আৰু বাটিটো যেতিয়া গৰম হল সববেছখিনি ইয়াতে দি দিলো আৰু অলপ এনেকে লাহে লৰাই দিব মাজে সময় লৰাব ইমান ঘনাই লৰাই নাথাকিলেও হ'ব আৰু এয়া চাক মই জুই দি দিছো গেছটো আৰু এইফালে পানী বকপকাই উতলিছে ওপৰতে সববেছখিনি গলিবলৈ আৰম্ভ হৈ গলিয়ে গল তথাপিও অলপ জুইটো কমাই দি গলাই থাকিব যেতিয়ালৈকে শেষ হৈ নাযায় আৰু এতিয়া গুটে সববেছখিনি গলি যোৱাত অমিতাৰ যিখিনি মই ৰস উলিয়াই থৈছিলো সেই ৰসখিনি দি দিলো ইয়াতে অমিতাৰ ৰসটো বেছিকৈ দিলে সাবুন পিস ঢিলা হয় সেইটো কথা মনত ৰাখিব সেইকাৰণে কম পৰিমাণে দিব আৰু এতিয়া মই ভালদৰে গুটেইখিনি লৰাই মিলাই লম এনেদৰে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু এইখিনি চাওক হৈ গৈছে ধুনীয়াকৈ মই অলপ সময় জুইত উতলাই থাকিলো তাৰ 2-3 মিনিট মান উতলালো তাৰ পাছতে এইখিনি গুটেইখিনি মিলি যোৱাৰ পিছত এনেদৰে জুই গেছটো বন্ধ কৰি দিলো আৰু এইখিনি এতিয়া সাবুন বনাবলৈ পুৰা ৰেডি হৈ গৈছে ইচ্ছা কৰিলে আপোনালোকে চাকি ল'ব পাৰে মই চাকি লোৱা নাই আৰু এইফালে আৰু এখন সিলিকন মল তাতে নাৰিকল তেল অলপ খানি লৈছো তেতিয়া সাবুন পিস যেতিয়া মই ইয়া সাবুনখিনি দি দিম সাবুন পিস উলিয়াবলৈ কাৰণে সহজ হয় নিদিলেও কোনো কথা নাই মই এনেদৰে নাৰিকল তেল অলপ দি পেলাই ভালদৰে সিলিকন মলখনত খানি লৈছো আৰু এখন অনলাইনত অৰ্ডাৰ কৰিব পাৰে মই ডেসক্ৰিপচনৰ লিংকটো দি দিম আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব আৰু এতিয়া যিখিনি সাবুন মই বনাই আছিলো যে সেইখিনি ইয়াতে দি দিলো মই সৰু পিসকৈ বনাইছো আপোনালোকে ডাঙৰকৈ বনাবলৈ বিচাৰিলেও ডাঙৰ সিলিকন পেপাৰ আছে তাতে অৰ্ডাৰ দিব পাৰিব ডাঙৰ সিলিকন মল আছে আৰু এইখিনি চাওক ধুনীয়াকৈ ৰেডি হৈ গৈছে মই এইখিনি এতিয়া সমান ঠাই এটাত থৈ দিমগে এয়া চাওক সমান ঠাই এটাত থৈ দিম আৰু এতিয়া যেটো গৰম দিন আপোনাৰ 2 ঘণ্টা ধুনীয়াকৈ সাবুনটো গুড বান্ধি যায় আৰু মই ভিতৰতে থৈ দিছো আৰু এয়া চাওক ৰেডি হৈ গল পুৰা সাবুন এই পিস চাওক ঘৰতে বহুত সহজতে বনাব পাৰি কেমিক্যাল ফ্ৰী হয় ঘৰত বনোৱা বস্তু যেহেতু কোনো ধৰণৰ কেমিক্যাল নাই ইয়াত ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰি সৰু ল'ৰা-ছোৱালীৰ কাৰণেও ভাল ডাঙৰ মানুহৰ কাৰণেও ভাল আৰু স্কিনটো বহুত গ্লো কৰে এই সাবুনটো ব্যৱহাৰ কৰি চাব বহুতেই ভাল হয়
আপোনালোকে এবাৰ ট্ৰাই কৰিব বনাবলৈ, বনাই ব্যৱহাৰ কৰি চাই মোক কমেণ্ট কৰিব কেনেকুৱা পাইছে আপোনালোকে ব্যৱহাৰ কৰি। আৰু আপোনালোকে এনেদৰে মোক ছাপোৰ্ট কৰি যাব, মৰম দিব। আপোনালোকৰ কাৰণে সদায় মই এনেদৰে ভিডিঅ' আগবঢ়াই গৈ থাকিম। আৰু যদি ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হৈছোঁ বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষতে থকা ন'টিফিকেশ্যনটো অন কৰি থ'ব, মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পাবলৈ কাৰণে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আকৌ পুনৰ আন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে জয় আই অসম।